লকডাউনত বিয়াৰ অৱস্থা এইটো। নাই মই ব্ৰাইটনেছটোৱে পোৱা নাই দাদা। হা ব্ৰাইটনেছটোৱে পোৱা নাই। জলদি এইটো দিয়াচোন অকণমান। চোৱাচোন কংকন একদম নাই পোৱা, ক'লা ক'লা দেখি আছো। বহুত বেছি হৈ গ'ল কিন্তু মেকআপটো। বেছি বেছি লাগিছে। বহুত বগা হৈ গ'ল ইমানটো। মা ঐ পোৱালিটো নুখুলিলাই দেখোন। हुस्न परी तुम जाने जहां तुम सबसे हंसी तुम सबसे जवान। কালি মানে মোৰ লগত কালি বৰ বেয়া ঘটনা এটা ঘটিল। বহুত দুখ লাগি আছিল। কালি মানে মই কি আণ্টি এজনীক থ'ব গ'লোঁ হা। থ'বলৈ যাওঁতে মানে কি হ'ল, আণ্টিয়ে ক'লে যে ভাইটি ইমান ৰাতি হ'ল তুমি যাব নালাগে, আমাৰ ঘৰতে থাকি যোৱা। মই ভাবিলোঁ ইমান ৰাতি হ'ল নাযাওঁ, থাকি যাওঁ। তাৰপিছত আৰু মই শুব ল'লোঁ আৰু বাহিৰৰ অফিচ ৰুমত শুব লৈছোঁ আৰু আণ্টিয়ে কৈছে যে ভাইটি তুমি বাহিৰত শোৱা আগতো আমাৰ সৰুৰ লগতে শুই থাকাগৈ। মই ক'লোঁ সৰু। তাৰপৰা আৰু মই হ'ব দিয়ক পাৰিম আণ্টি বুলি ক'লোঁ। আণ্টি ক'লে যে পাৰিবা যদি ঠিক আছে। তাৰপৰা ৰাতিপুৱা উঠিলোঁ। ৰাতিপুৱা উঠি ধুনীয়া ছোৱালী এজনীয়ে মানে চাহ দিছেহি, বৰ ধুনীয়া ধুনীয়া ছোৱালী এজনীয়ে আৰু চাহ দিছেহি। চাহ দি কৈছে, মই সুধিলোঁ তুমি বুলি ক'লোঁ। তাই কৈছে অঁ মই সৰু কৈছে। মোক সুধিছে তুমি, মই কৈছোঁ মই গৰু। কি কৰিম কিয় দুখ লাগিল। মই ক'লোঁ মই গৰু কেলে গৰু। এইবাৰ আকৌ দাদাই নতুন মাস্ক তৈয়াৰ কৰিছে। লংপেনৰ ৰছী ফুটাকৰ পেনেদি মাস্ক বনাইছে, চাই লওক। মোবাইলৰ কাৰণে সুবিধা হয়, খালী পাই গ'লে মোবাইলটো ইয়াতেও ল'ব পাৰিব। ক'ৰ পৰা মালটো তপ কি গ'ল সেইটো বুজিয়ে পোৱা নাই। भाई एम्बुलेंस को कॉल कर दे यार। हाँ कर रहा हूँ। कर दे भाई, जल्दी कर, एम्बुलेंस को कॉल कर दे भाई। कर रहा हूँ। सबसे अच्छी सेवक हमेशा अपने मुंह को रुमाल या टिश्यू से ढकें। हाथों को लगातार साबुन से धोएं। अपनी आँख, नाक और मुंह को छूने से रोकें। अगर किसी को खांसी हो भाई ये तो एक्सीडेंट से मर गया। नहीं भाई, कोरोना से मरा है। भाई एक्सीडेंट से मरा है, कोरोना की वजह से मरा है। भाई खून निकल रहा उसके माथे से, एक्सीडेंट से मरा जब कह रहा हूँ। भैया खून निकल रहा भाई, एम्बुलेंस को फोन कर भाई। अरे तू टेंशन मत ले, तू सर पे चोट लगने की वजह से नहीं मरेगा, तू कोरोना की वजह से मरेगा। तू रिलैक्स कर, एम्बुलेंस को फोन कर रहा हूँ। तू देख तू कोरोना की वजह से मरेगा। देख ইমান খোৱাৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক এটা কমেণ্ট এটা চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।